Hey guys, welcome back to another new video. So guys, আজিৰ এই ভিডিঅ'টোত আমি ভাকুত কুটৰ বিষয়ে কথা পাতিম। যেতিয়া হঠাতে কোনো এজন ব্যক্তিয়ে আমাক ভাকুত কুটাই দিয়ে, তেতিয়া আমি জোৰকৈ হাঁহি দিওঁ বা আমাৰ খুব হাঁহি উঠে। কিন্তু যদি আমি নিজকে ভাকুত কুটাবৰ চেষ্টা কৰোঁ বা আনজন ব্যক্তিয়ে আমাৰ যিবোৰ অংশ যেনে ধৰক পেট বা এই কাষলতি এনেকৈ যিবোৰ অংগত চুই আমাক ভাকুত কুটনি কৰা হহুৱাইছিল, সেই অংশবোৰত যদি আমি নিজেই নিজৰ ইচ্ছামতে চুই থাকোঁ, তেতিয়া কিন্তু আমাৰ হাঁহি নুঠে বা শুশুৱনিৰ সৃষ্টিও নহয়। কি কাৰণে লোকে ভাকুত কুটালে আমাৰ হাঁহি উঠে আৰু আমি নিজেই নিজকে ভাকুত কুটাব নোৱাৰোঁ, আজিৰ ভিডিঅ'টোত আমি তাকে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, যেতিয়া কোনোবাই হঠাতে আমাক ভাকুত কুটাই দিয়ে, তেতিয়া আমাৰ মগজুটো ইয়াৰ বাবে প্ৰস্তুত নাথাকে আৰু যাৰ ফলস্বৰূপে আমি খুব জোৰে জোৰে হাঁহিবলৈ ধৰোঁ। বুজি পাইছেনে? ধৰক মোৰ কাষত কোনোবা এজন বহি আছে, সাধাৰণভাৱে কথা পাতি আছোঁ, তেখেতে যেতিয়া মোক কথাৰ মাজতে ভাকুত কুটাই দিব, এই ভাকুত কুটনিৰ বাবে মোৰ মগজুটো প্ৰস্তুত নাছিল বা মই এই কথাটো ভাবি থকা নাছিলোঁ যে সি মোক ভাকুত কুটাই দিব পাৰে। আৰু যেতিয়া সি হঠাতে ভাকুত কুটাই দিব, তেতিয়া মগজুটো প্ৰস্তুত নথকাৰ কাৰণে একো ৰিয়েকশ্যন দিব নোৱাৰা হৈ যায়। তাৰ ফলত কি কৰে, খালি হাঁহিবলৈ দিয়ে যে হাঁহি থাক, আৰু তাৰ ফলতে আমি খুব জোৰে জোৰে হাঁহিবলৈ লওঁ। যেতিয়া কোনোবাই আমাক ভাকুত কুটাই দিয়ে, তেতিয়া আমি হাঁহি দিয়াৰ মুখ্য কাৰণ হৈছে আমাৰ স্কিনখন আৰু তাত হোৱা স্পৰ্শ। আমাৰ ছালৰ একেবাৰে ওপৰৰ তৰপটোক এপিডাৰ্মিছ লেয়াৰ বুলি কোৱা হয়। এই লেয়াৰটোৱে আমাৰ মগজুৰ চেৰিবেলাম ভাগত সংলগ্ন হৈ থাকে। প্ৰথমে ই আমাৰ শৰীৰত হোৱা স্পৰ্শটোক অনুভৱ কৰে আৰু দ্বিতীয়তে এই স্পৰ্শটোৰ পৰা হোৱা অনুভৱক অনুভৱ কৰে। বুজি পোৱা নাই চাগে, সহজ ভাষাত মই বুজাই দিছোঁ। এই যে আমাৰ স্কিনটো থাকে, ভাকুত ক'ত কুটায়, ধৰক আমাৰ ছালৰ ওপৰতে ধৰক বেলেগ এজনে আঙুলি বুলাই দিয়ে আৰু আমাৰ হাঁহি উঠি যায়, হয়নে? যেতিয়া কোনো এজন ব্যক্তিয়ে আমাৰ শৰীৰত আঙুলি বুলায়, তেতিয়া ক'ত বুলায়? এই ছালৰ বা স্কিনটোৰ ওপৰতে হাত ফুৰায়। তো এই স্কিনটোৰ যিটো একেবাৰে ওপৰৰ লেয়াৰ, সেইটোক কোৱা হয় এপিডাৰ্মিছ লেয়াৰ। এই লেয়াৰটো আমাৰ মগজুৰ চেৰিবেলাম নামৰ এটা ভাগত কানেক্টেড হৈ থাকে। আৰু এই চেৰিবেলাম লেয়াৰটোৱে কি কৰে, যেতিয়া কোনো এজন ব্যক্তিয়ে হঠাতে আমাক স্পৰ্শ কৰি দিয়ে, ভাকুত কুটোৱাৰ উদ্দেশ্যে স্পৰ্শ কৰে, তেতিয়া প্ৰথমতেতো ই যিখিনি জেগাত টাচ হৈছে সেই টাচটো ফিল কৰে, যিটো স্পৰ্শ, সেই স্পৰ্শটো ফিল কৰে। তাৰ পাছত সেই স্পৰ্শত হোৱা যিটো অনুভৱ, ধৰক আমাৰ স্পৰ্শ কৰিলে এটা যে হিন্দীত ক'বলৈ গ'লে গুদগুদি, এই গুদগুদিটো ই গম পায়। তাৰ পাছত ই আমাক হাঁহিবলৈ বাধ্য কৰি দিয়ে। সাধাৰণতে আমাৰ ভাকুত কুটনি তেনেবোৰ জেগাত বেছিকৈ হয় য'ত হাড়ৰ পৰিমাণ কম থাকে, যেনে আমাৰ পেট অংশত বা তেনেকৈ যিবোৰ অংশত আমাৰ হাড় কম থাকে, সেই অংশবোৰতে আমাৰ ভাকুত কুটনি বেছিকৈ ধৰে। যেনে ধৰক এই কাষলতিত যেতিয়া কোনোবাই ভাকুত কুটায়, তেতিয়া আমাৰ হাঁহি উঠে, কাৰণ এই অংশটোতো আমাৰ হাড় কম থাকে, বা পেটৰ অংশটোত, এই পেটৰ এনেকুৱা জেগাত আমাৰ হাড় কম থাকে, যাৰ ফলত এই অংশবোৰত আমাৰ ভাকুত কুটনি বেছিকৈ ধৰে। আৰু তাৰ লগে লগে ভৰিৰ তলুৱাটো আমাৰ ভাকুত কুটনি ধৰে। যেতিয়া আপোনাৰ ভৰিৰ তলুৱাটোত কোনোবাই এনেকৈ ধৰক খজুৱাই দিয়াৰ দৰে কৰিব, তেতিয়া আপোনাৰ শুশুৱনি লাগে আৰু তাৰ ফলত আমি জোৰে জোৰে হাঁহিবলৈ বাধ্য হওঁ। বৈজ্ঞানিকসকলৰ মতে ভাকুত কুটনি আমাৰ শৰীৰটোক বচোৱাৰ এক সাধাৰণ প্ৰক্ৰিয়া, কাৰণ যেতিয়া কোনোবাই আমাক ভাকুত কুটাই দিয়ে, তেতিয়া আমাৰ শৰীৰটো সংকুচিত হৈ পৰে আৰু যাৰ ফলত ভাকুত কুটনিৰ প্ৰভাৱ কিছু পৰিমাণে হ'লেও কমি যায়।
তো গাইজ আপোনালোকে মন কৰিবচোন, যেতিয়া আপুনি কাৰোবাক বা কোনোবাই আপোনাক যেতিয়া ভাকুত কুটাই দিয়ে, তেতিয়া আমাৰ শৰীৰটো ধৰক মই এতিয়া এনেকৈ নৰ্মেলি বহি আছোঁ, কিন্তু যেতিয়া কোনোবাই মোৰ পেটত ভাকুত কুটাই দিব, তেতিয়া মই সাধাৰণ এনেকৈ বহি নাথাকোঁ, মই এনেকৈ কি কৰিছ এৰি দে, এনেকুৱা মানে আমাৰ শৰীৰটো সংকুচিত হৈ যায়। আমি ধৰক এনেই নৰ্মেলি বহি আছোঁ, ইয়াত মোক কোনোবাই ভাকুত কুটাই দিয়াৰ লগে লগে মই এনেকুৱা সংকুচিত হৈ যাওঁ। এইটো মই নিজে ইচ্ছা কৰি নকৰোঁ, এইটো মোক মগজুটোৱে নিৰ্দেশ দিয়া অনুসৰি এইটো ধৰক হৈ যায়, অট'মেটিক এইটো হৈ যায়। আৰু তাৰ ফলত আমি সেই ভাকুত কুটোৱা জেগাখিনি সংকুচিত কৰি যাতে ভাকুত কুটাই থাকিব নোৱাৰে, তাৰ প্ৰতি এটা প্ৰতিৰোধ গঢ়ি তোলোঁ। ধৰক ভাকুত কুটাই আছে পেটত, আমি হাত দুখনকে দি দিলোঁ, বা কাষলতিত যদি আমাক ভাকুত কুটাই আছে তেতিয়া আমি হাত দুটা চপাই আনিলোঁ যাতে আমাক কাষলতিত ভাকুত কুটাব নোৱাৰে। বা যদি ভৰিৰ তলুৱাত ভাকুত কুটাই আছে, তেতিয়া আমি ভৰি দুখন খুব জোৰে জোৰে জোকাৰিবলৈ আৰম্ভ কৰোঁ যাতে সি ভাকুত কুটাটো বন্ধ কৰি দিয়ে। আৰু এনেদৰেই আমি ভাকুত কুটনিৰ পৰা বাচাৰ সুৰক্ষিত হোৱাৰ চেষ্টা কৰোঁ। কিন্তু আমি যেতিয়া নিজকে ভাকুত কুটোৱাৰ চেষ্টা কৰোঁ বা ভাকুত কুটাওঁ, তেতিয়া আমাৰ হাঁহি নুঠে। এতিয়া মই নৰ্মেলি মোৰ পেটটো যদি খজুৱাই থাকোঁ, তেতিয়া মোৰ কিন্তু হাঁহি নুঠে, বা নৰ্মেলি মই মোৰ ভৰিত তলুৱা খজুৱাই আছোঁ, তেতিয়া কিন্তু মোৰ হাঁহি নুঠে। কাৰণ ভাকুত কুটনি হৈছে শৰীৰৰ উপৰিভাগত হঠাতে হোৱা এক আশ্চৰ্যকৰ প্ৰক্ৰিয়া। কিন্তু আমি যদি নিজকে ভাকুত কুটোৱাৰ চেষ্টা কৰোঁ, তেতিয়া আমাৰ মগজুৱে পূৰ্বতেই গম পায় যে আমি শৰীৰৰ কোনটো অংগত স্পৰ্শ কৰিম আৰু কেতিয়া কৰিম। তো এতিয়া ধৰক মই ভাবিছোঁ যে মই মোৰ পেটটোক অলপ খজুৱাওঁ, মগজুৱে পূৰ্বতেই গম পায় আৰু মগজুৱে দিয়া নিৰ্দেশ অনুসৰি হাত দুখন গৈ মোৰ পেটটো খজুৱাবলৈ ল'ব। মগজুৱে পূৰ্বতেই গম পায়, চেৰিবেলাম অংশটোৱে আগতীয়াকৈ জানে যে ই পেটটো খজুৱাব বা ই পেটৰ স্কিনটো টাচ কৰিব। তো সেইকাৰণে এইটো আমাৰ মগজুৰ বাবে কোনো হঠাতে হোৱা প্ৰক্ৰিয়া নহয়, যাৰ ফলত মগজুৱে আচৰিত হৈ নাযায়, শ্বকড হৈ নাযায়। সেইকাৰণে আমি নিজকে নিজে কেতিয়াও যিমানে চেষ্টা নকৰোঁ ভাকুত কুটাই হাঁহি উঠাব নোৱাৰোঁ। তো বুজি পালে? আৰু যদি আপোনাৰ ওচৰত এই ভিডিঅ'টো চাই থকাৰ সময়ত কোনোবা ব্যক্তি আছে, তেতিয়াহ'লে তেওঁক হঠাৎ ভাকুত কুটাই হহুঁৱাৰ চেষ্টা কৰক, আৰু এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিলৈ শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।